নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই কবিতা এটি পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম হ'ল বন্ধু। কবি মনোৰঞ্জন গগৈ, আবৃত্তি অঞ্চু বৰুৱা। বন্ধু, মনত পৰেনে তোমাৰ কেতিয়াবা সৰুতে দুয়ে একেলগে নাও চলোৱা, লুকা ভাকু খেলা আৰু যে কিমান কি। হয়তো তোমাৰ ভাবিবৰ সময় নাই, নহয় জানো? কিন্তু কিয়? তুমিতো কৈছিলা সেয়া সপোন বুকুত বান্ধি লোৱা, সমাজত ভাল কাম কৰিবা, সকলোৱে সঁহাৰি জনাব বুলি। কিন্তু এতিয়া সেই সঁহাৰি তুমি জানো পাইছা? সেই সপোন তোমাৰো নাছিল জানো সমাজত ভাল কাম কৰা? বন্ধু, ক'ত আছা তুমি সেই ভয়ানক অস্ত্ৰপাত লৈ? তুমি গুচি আহা সেই অস্ত্ৰপাত ত্যাগ কৰি। তুমি ঘূৰি ফুৰা পৃথিৱীখন আন্ধাৰে আগুৰি আছে। গুচি আহা বন্ধু এখন জোনাকৰ পৃথিৱীলৈ, এখন মুকলি সমাজলৈ। গুচি আহা বন্ধু, তুমি গুচি আহা, গুচি আহা।